ভাবিছিলো এই টিকটক চিকটকবোৰৰ ওপৰত আৰু ভিডিঅ' বনাই নাথাকো কামৰ কাম একেবাৰে কিন্তু মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ বন্ধু কেইটা ইমান ভাল ৰাতিপুৱাৰ পৰা গধূলিলৈ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপত কেৱল এই টিকটক চিঞৰি ফুৰিব আৰু যিমান পাৰে টিকটকৰ ভিডিঅ' সোপা চেণ্ড কৰি থাকিব মইতো কম নহয় দিছে যেতিয়া লওঁৱে আৰু বন্ধুসকল মোৰ আজিৰ ভিডিঅ'সমূহ চেণ্ড কৰিছিল আসলতে মোৰ এজন সাবস্ক্ৰাইবাৰ বন্ধুৱে যাৰ নাম হৈছে অৰূপজ্যোতি কোঁৱৰ আৰু তেখেতে চেণ্ড কৰিছিলে নগাঁৱৰ পৰা আৰু যিকি নহওক বাৰু ধন্যবাদ থাকিলে ভিডিঅ' কেইটা মোলৈ পঠোৱাৰ কাৰণে মানে আজি ভিডিঅ' কেইটা মই আপোনালোকৰ আগত এনেদৰে দেখাম যে বহুতে মোক কয় যে দাদা আপুনি যেতিয়া কোনোবা এজনী ছোৱালীক বা কোনোবা এটা ল'ৰাক ৰোষ্ট কৰি দিয়ে তেতিয়া আসলতে সেই ছোৱালীজনীৰ বা সেই ল'ৰাটোৰ জীৱনটো অকণমান হ'লেও ধ্বংস হৈ যায় বা সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ জীৱনটোত অকণমান হ'লেও বেলেগ এটা মানে বাধা আহি পৰে সেইকাৰণে আপুনি যিমান পাৰে সিমান সেই ছোৱালীসমূহৰ মুখসমূহ ব্লাৰ কৰিবলৈ চেষ্টা কৰিব ওকে দেন মই আজি আপোনালোকৰ মাজৰে সেইসমূহ মানুহৰ ৰিকুৱেষ্ট ৰক্ষা কৰি আৰু আপোনালোকৰ আসলতে ভালৰ কাৰণে সকলোৰে সেইসমূহৰ ফেচবোৰ আসলতে নেদেখাওঁ লুকুৱাই দিম হয় ব্লাৰ কৰি দিম কিবা কৰি দিম কিন্তু নেদেখাওঁ আৰু যিমান পাৰোঁ টিকটকৰ ৰোষ্টসমূহেই হওক এইসমূহ ৰোষ্ট আসলতে আমি পাছলৈ এনেকৈ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকে জনাব আসলতে এইটো মই কাম ঠিকেই কৰিছোঁ নে বেয়া কৰিছোঁ নে ভাল কৰিছোঁ ঠিক আছে মিষ্টাৰ আজাই বোলে নিজৰ কৃষ্টি সংস্কৃতিৰ ওপৰত ইমানেই মাত মাতে মিষ্টাৰ আজাই নিজৰ কৃষ্টি সংস্কৃতিসমূহ ইমানেই যদি ভাল পায় তেনেহ'লে সেইবোৰ ভিডিঅ' আগুৱাই যাব দিব লাগে সেইবোৰ ভিডিঅ' ৰোষ্ট কৰি কিয় ৰাখি থ'ব বিচাৰে এটা কথা কওঁ এতিয়া আপোনালোকেই কওক যে এইটোৱে বাৰু আমাৰ সংস্কৃতি আগুৱাই নিছে নে তললৈ ডুবাই নিছে আমি গৌৰৱ কৰোঁ আমি অসমীয়া নিশ্চয় অসমীয়া হিচাপে আমাৰ এটা নাম আছে আমি গৌৰৱ কৰোঁ কিন্তু অসমীয়া হ'লো বুলি আমি টিকটকত কেনেদৰে হৰি নামকো অপমান কৰি ভিডিঅ' বনাম নেকি আচলতে এইসমূহ দেখি যেতিয়া মই ৰ'ব নোৱাৰোঁ আৰু এইসমূহ দেখি যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া আকৌ এচাম এনেকুৱা মানুহ আছে যিয়ে মোক লৈ আলোচনা কৰিবলৈ আৰম্ভ কৰি দিয়ে যে তই এইবোৰ কৰি আচলতে অসমৰ সংস্কৃতিবোৰ তললৈ ডুবাইহে আছ আৰু এইবোৰে কোন চাও ওপৰলৈ নি আছে আৰে এইটো অসমীয়া নহয় হে তেৰিকা এইটো অসমীয়া নহয় এতিয়া চাওক বহুতে কয় যে কোনোবাই টিকটকত অসমক ৰিপ্ৰেজেণ্ট কৰিছে কোনোবাই টিকটকত হৰি নামক অপমান কৰিছে মুদ্ৰা কৰিছে যিয়ে নকৰক তাত ক'বলৈ তোৰ অধিকাৰ ক'ত এতিয়া মই কওঁ শুনক কোনোবাই টিকটকত মুদ্ৰা কৰক কোনোবাই টিকটকত কিবা কৰক সেইটোত ক'বলৈ মোৰ অধিকাৰ ক'তো নাইকিয়া সেইটো তাৰ পাৰ্চনেল মেটাৰ কিন্তু অসমীয়া সংস্কৃতিক অপমান কৰিবলৈ অসমীয়া কৃষ্টি সংস্কৃতিক গচকিবলৈ সেইজনে অধিকাৰ ক'ত পালে পৃথিৱীত যিমানেই জীৱ জন্তু আছে এদিন নহয় এদিন সি নিশ্চয় মৰিবই তহঁতৰ নিচিনা অপদাৰ্থবোৰ অসমত থাকিলে এদিন নহয় এদিন অসম ৰখাতলে যাবই কিন্তু নিদিওঁ